ডেঞ্জাৰাছ ফুসলিং সমাজখন একদম মানে বৰবাদ হৈ গৈছে। হাই হেল্ল' গাইজ, নমস্কাৰ, গুড মৰ্নিং। জাষ্ট এক্সাৰচাইজ কৰি উঠিলোঁ। আজি এটা বিশেষ টপিকৰ ওপৰত মই ভিডিঅ'টো বনাই আছোঁ। ভিডিঅ'টো এনেকুৱা ধৰণৰ যে জিম কৰিলে ছাইড এফেক্ট হয়। জিম কৰিলে কি ছাইড এফেক্ট হয় মই কৈ আছোঁ। বহুত ডেঞ্জাৰ লোকচান হয়। এনেকুৱা লোকচান আপুনি কেতিয়াও নাজানে আৰু কোনো কোৱাও নাই। জিম যেতিয়া জইন কৰিব, আপুনি জিম যেতিয়া এক্সাৰচাইজ কৰি থাকিব, এনেকুৱা আপোনাৰ লোকচান হয় সেইটো আপুনি নাজানে কেতিয়াও। সেইকাৰণে ভিডিঅ'টো চাওক শেষলৈকে, গম পাব কি ছাইড এফেক্ট হয় আৰু জিম কেতিয়াও কৰিবই নালাগে। সেইকাৰণে মই কৈছোঁ, চাওক ভিডিঅ'টো। তো জিম কৰিলে আপোনাৰ ফাৰ্ষ্ট লোকচান কি হ'ব মই কওঁ। কেটেগৰী চিষ্টেম কৰি ল'ম দেই। ফাৰ্ষ্ট কেটেগৰীত মই দিম ধোঁৱাত আপোনাৰ চিগাৰেট থাকিল, উইথ ভাং থাকে, গাঞ্জা, যিটো বাবা বুলি কয়। বহুতে কয় যে বাবা খালে বহুত ভাত খাব পাৰি, মই ফুলি যাম। এইটো আপোনাৰ এটা ফাৰ্ষ্ট লোকচান। আপুনি জিম কৰাৰ লগে লগে ধোঁৱা এণ্ড চিগাৰেট এৰি দিব লাগিব। তাৰ কি ছাইড ইফেক্ট হয় মই নকওঁ। জিম কৰিলে আপুনি ধোঁৱা এৰিব লাগিব, এইটো আপোনাৰ ফাৰ্ষ্ট লোকচান। ছেকেণ্ড কেটেগৰী ড্ৰিংকছত দুটা কেটেগৰী। বিয়েৰ খালে কেতিয়াও মানুহৰ একো নহয়, একো হয় নহয় এইটো মই ক'ব নাজানো। এলকহল ফাৰ্ষ্ট কথা। ছেকেণ্ড আহি গ'ল আপোনাৰ ৰাম। ড্ৰিংকছৰ জিম কৰিলে ছেকেণ্ড লোকচান হ'ল ড্ৰিংকছ। ফাৰ্ষ্ট কেটেগৰী গ'ল ধোঁৱা, ছেকেণ্ড আহি গ'ল আপোনাৰ ড্ৰিংকছত কিমান কি থাকে, ভদকা, অমুক তমুক আগেৰে ইমান মই ভালকৈ জানিলেও বৰ্তমান ক'ব পৰা মই ইমান মনত নাই। গ'ল থাৰ্ড অপশ্যন। থাৰ্ডত আপোনাৰ আহিল একদম ডেঞ্জাৰাছ ফুসলিং। সমাজখন একদম মানে বৰবাদ হৈ গৈছে। কিমান ঘৰ অসমত, মই বাহিৰৰ কথা ক'ব নাযাওঁ, অসমত মোৰ চকুৰ আগত বা মই জানা মতে, শুনা মতে, ইমান ফেমিলি আছে, ইমান কষ্টত আছে ন, মাক বাপেক ইমান কষ্টত আছে, সহ্য কৰিব নোৱাৰা। ল'ৰা ছোৱালীবিলাক ইমান বেয়া হৈছে। মই ইমান ডাঙৰ নহয়, ইমান সৰু নহয়, মই মিডিলৰ হয়। তো মই যিখিনি দেখা পাই আছোঁ সমাজখনততো মই সেইটো ক'ব ট্ৰাই কৰি আছোঁ। মই জিম কৰি আছোঁ কিয়, মোৰ বয়সৰ ল'ৰাই মোক দেখা পাই জিমত জইন কৰক, ভাল বস্তু খাওক। কি হৈ আছে মানে মই বুজি পোৱা নাই সমাজখনত। আৰে মাক বাপেকে ল'ৰা এজন বা ছোৱালী এজনী জন্ম দিছে, ভাল কৰি পঢ়াই শুনাই, তো স্পৰ্টছত যা, গান গা, ডেন্স কৰ। বাৰু ভুল কৰিছা বাৰু, যে গাঞ্জা খাইছোঁ, কাৰোবাৰ লগৰ লগত পৰি, বা চিগাৰেট খাইছোঁ, বা ড্ৰাগছে মাৰিছোঁ, বা ড্ৰিংকছে কৰিছোঁ, তো জানা যে বস্তুটো বেয়া। বাদ দে না, ছাইড কাটি আনা, নিজৰ মাৰ বাপেৰ ফালে চা না। তো ভাল বস্তু খা, কণী খা, গাখীৰ খা, ছাপ্লিমেণ্ট খা, পিজ্জা খা, বাৰ্গাৰ খা। মই জাংক ফুডে খাব দিলোঁ বাৰু, যি খা। এই কি হৈ আছে কি মানে, মাৰা কাটা, পইচা নাপালে মানে মাকক মাৰি পইচা নিব, বাপেকক মাৰি পইচা নিব। নিজে কাম কৰি তই ড্ৰাগছ খা, তই নিজে ইনকাম কৰি খা। মই ডাইৰেক্ট এটাক টাৰ্গেট কৰি কোৱা নাই, মই সমাজখনৰ ফালে চাই পেলাই কৈ আছোঁ। বৰ্তমান পৰিস্থিতি এনেকুৱা বেয়া হৈছে, মই কওঁ এজন ডাঙৰ ল'ৰা ধৰা হ'ল, এজন সৰু ল'ৰা। ডাঙৰ ল'ৰা এজনে চিগাৰেট খায়, সৰু ল'ৰা এজনে দেখা পালে, সিহঁত দুটা বহুত বন্ধু। এটান দে না, সৰুটোৱে ডাঙৰজনক ক'লে যে এটান দে না, ডাঙৰটো এটান খা না। এই এটান খোৱাৰ লগে লগে এই ৰেগুলাৰ এই বস্তুটো গ'লনে, চিগাৰেটৰ পৰা ষ্টাৰ্ট হ'ল। সি আকৌ বেলেগ এজনক লগ পালে যে বাবাটো খা, চিগাৰেট দেখোন খাই বাবা খাব পাৰে। লগ চিগাৰেটৰ পৰা কনভাৰ্ট হ'ল সি বাবাত। গাঞ্জা খালে। গাঞ্জা পিছত সেয়াৰ যদি বেকগ্ৰাউণ্ড যদি ভাল কোৱালিটিৰ পৰা আহে, কোনোবা এজন আচল পণ্ডিতে লগ পালে,
যে তই ইটোৰ ওপৰত নিচা জিন্দগীত নাপাবি, এইটো কৰিছা ফুচলিং। যেতিয়া এইটো ল'লে ঘৰখনটো বৰবাদে অলৰেডি, কাজিয়া লাগি লাগি পইচা আনিব, অমুক কৰিব তমুক কৰিব। সমাজখন মানে গধূলি হ'লে কিছুমান ল'ৰা এনেকুৱা আছে ভাঙৰ ওপৰতে ডুবি থাকে। আৰু এইবোৰ কোৱাৰ হয় যদি বেয়া পাইছে, বেয়া পালেও মোৰ কোনো ফাৰাক নপৰে। মোক ভাল পাই কোনো একো কৰিব নোৱাৰে, বেয়া পাই একো কৰিব নোৱাৰে। মই ভালৰ হৈ মাত দিছোঁ। জিম কৰিব লাগে বুলি মই কোৱা নাই, জিমৰ হয় নহয়। মই আজি এইটো ভিডিঅ' বনাইছোঁ এইকাৰণে। তো বুজিটো পালে চাগে। মানে কথাটো হ'ল যিকেইটা লোকচান কৰোঁ, ধোৱা, ড্ৰিংকছ এণ্ড ড্ৰাগছ আৰু কি নিচা আছে মই নাজানো। তো এইবোৰ বস্তু আপোনাৰ মেইন কি কয় লোকচান। মানে জিম জইন কৰিলে আপোনাৰ এইবোৰ লোকচান হ'ব। এইটো এটা কেটেগৰী গ'ল যে জিম আৰু বহুত বস্তু সোমাই পৰে জিম কৰিলে লোকচানৰ ক্ষেত্ৰত। মানে কি কি বস্তু এৰিব লাগে। এতিয়া মই আহি আছোঁ লাভৰ ফালে। জিম কৰিলে কি কি লাভ হয় মই কৈ আছোঁ। জিম বুলি নহয়, যিকোনো এক্সাৰচাইজ আপুনি যেতিয়া ডেইলি বেচিছত এক্সাৰচাইজ কৰিব ধৰে, আপোনাৰ অট'মেটিক ইমিউনিটি ছিষ্টেম বুষ্ট কৰিব ধৰে, ভাল হয়। আপোনাৰ ডাইজেষ্ট ছিষ্টেম ভাল হয়, আপোনাৰ পায়খানা ক্লিয়াৰ হয়, আপোনাৰ বডি স্কিন চেঞ্জ হয়, আপোনাৰ মেণ্টেলি বহুত ষ্ট্ৰং হয়, লগতে আপোনাৰ মাছল গ্ৰ'থ হ'ব। আপোনাৰ যিমান ষ্ট্ৰেছ আছে ষ্ট্ৰেছবোৰ ৰিলেক্স ফিল কৰিব, ভালদৰে টোপনি যাব, টাইমত টোপনি যাব, ডিচিপ্লিন হ'ব, ৰাতিপুৱা সোনকালে উঠিব পাৰিব। আপুনি যেতিয়া এক্সাৰচাইজ কৰি থাকিব কিমান বিভিন্ন বেমাৰৰ পৰা আপুনি মুক্ত হৈ থাকিব। এইবোৰ হ'ল আপোনাৰ লাভ। লোকচানটো বাৰু ক'লোৱে, এইটো হ'ল লাভ। যে আৰু বহুতে কয় যে কি কয় ছাপ্লিমেণ্ট খালে কিডনি ফেইল হ'ব, ছাইড এফেক্ট। মই ডাইৰেক্ট অপেনলি কওঁ, ছাইড এফেক্ট হ'ব যদি আপুনি ডুপ্লিকেট ছাপ্লিমেণ্ট খায়, ফাল্টু ছাপ্লিমেণ্ট খায়, তেন্তে হেৰি হ'ব। চব বস্তুৰে পজিটিভ আছে, নিগেটিভো আছে। চব বস্তুৰে আপোনাৰ আৰু চাওক, আপোনাৰ যিখিনি প্ৰটিন লাগে সেইখিনি প্ৰটিনতকৈ ডাবল প্ৰটিন ল'লে আপোনাক ছাইড এফেক্ট কৰিবই। আপোনাৰ যিখিনি মাত্ৰা প্ৰটিন লাগে সেইখিনি মাত্ৰা আপুনি প্ৰটিন ল'লে, কাৰ্বছ ল'লে, যিখিনি বস্তু লাগে আপুনি যেতিয়া ল'ব, তেতিয়া কিহৰ ছাইড ইফেক্ট কৰিব? আপুনি ভালকৈ প্ৰপাৰ ৱৰ্কআউট কৰক, নিউট্ৰিশ্যন লওক, বডি চাওক না। চব বস্তুৰে পজিটিভ আছে, নিগেটিভ আছে। নিগেটিভ টাৰ্গেট নকৰিব, পজিটিভ টাৰ্গেট কৰক। নিগেটিভ প্লাছে মাইনাছে মাইনাছ, এইটো কথা মনত ৰাখক। প্লাছে প্লাছে প্লাছ, সদায় প্লাছটো পইণ্ট কৰিব। পজিটিভ প্লাছ পজিটিভ ইকুৱেল টু পজিটিভ। আপুনি সদায় পজিটিভ টাৰ্গেট কৰক, পজিটিভ ৰিজাল্ট পাব। এই নিগেটিভটো যেতিয়া প্লাছৰ লগত যোগ দিব, সদায় নিগেটিভে পাব, আপুনি মাইনাছে পাব। তো মই কিমান ভাল কৰি বুজাব পাৰিছোঁ নোৱাৰিছোঁ মই বুজি নাপাওঁ, মই গম নাপাওঁ, মই বহুত পাহৰোঁ। কিন্তু যিখিনি কৈছোঁ আপুনি যদি মনত ৰাখে বা মই কোৱাখিনি শুদ্ধ তে জনাব, আৰু যদি কিবা ভুল কৈছোঁ তে জনাব। আৰু যদি কিবা ভুলকৈ কাৰোবাক যদি হাৰ্ট কৰিছোঁ মাফ কৰি দিব, ক্ষমা কৰি দিব। তো এইখিনিয়ে আছিল ভিডিঅ'টো। কমেণ্টত জনাব যদি ভাল লাগে, আৰু যদি এই ভিডিঅ'টো শ্বেয়াৰ কৰে সমাজৰ হয়, মই যদি ভাল মাত দিছোঁ তেন্তে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব, মোক ছাপোৰ্ট কৰিব। যদি বিচাৰে তেন্তে ছাপোৰ্ট কৰিব। এইখিনিয়ে আৰু আজিৰ কাৰণে ভিডিঅ'টো সমাপ্ত কৰোঁ। লাইক এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, টেক কেয়াৰ, চি ইউ টুমৰো। কালি মই এটা নতুন ভিডিঅ' দিম। আশা কৰোঁ আপোনালোকে 1000 ছাবস্ক্ৰাইবাৰ বহুত সোনকালে কৰি দিব বুলি। থেংক ইউ।